লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰীৰ। স্মৰণ কৰে দেশৰ বাবে আত্মবলিদান দিয়া প্ৰতিগৰাকীক। ব্যক্ত কৰে 2024 বিকশিত ভাৰত সন্দৰ্ভত। 78 সংখ্যক স্বাধীনতা দিৱসত 11-12 বাবে লালকিল্লাৰ পৰা পতাকা উত্তোলন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশবাসীক সম্বোধন কৰি প্ৰথমেই স্বাধীন ভাৰতৰ বাবে আত্মবলিদান দিয়া প্ৰতিগৰাকী শ্বহীদক স্মৰণ কৰি বিশেষ দিনটোক প্ৰতিগৰাকী শ্বহীদৰ শ্ৰদ্ধাঞ্জলি অৰ্পণৰ দিন বুলি মন্তব্য কৰে। ইয়াৰ পাছতেই দেশবাসীক জনায় যে ভাৰত চৰকাৰে দেশৰ বিভিন্ন জনসাধাৰণৰ পৰা 2047 বিকশিত ভাৰতৰ বাবে বিভিন্ন পৰামৰ্শ গ্ৰহণ কৰিছিল। তাৰে ভিতৰত কেইটামান বিশেষ পৰামৰ্শ ব্যক্ত কৰে। ভাৰতীয় বিশ্ববিদ্যালয় বৈশ্বিক হওক, মহাকাশত ভাৰতৰ স্পেচ ষ্টেচন হওক, ভাৰত বিশ্বৰ স্কিল কেপিটেল হওক, ভাৰত গ্লোবেল মেনুফেকচাৰিং হাব হওক, ভাৰতৰ মিডিয়া বিশ্ব পৰ্যায়ৰ হওক, ভাৰতৰ স্কিল্ড যুৱশক্তি বিশ্বৰ প্ৰথম প্ৰচণ্ড হওক, ভাৰত শীঘ্ৰে জীৱনৰ প্ৰতি ক্ষেত্ৰত আত্মনিৰ্ভৰ হওক, ছুপাৰফুড বিশ্বৰ প্ৰতিখন ডাইনিং টেবুললৈ উপলব্ধ কৰাব লাগিব, বিশ্বক পুষ্টি যোগান ধৰি ভাৰতবৰ্ষৰ সৰু কৃষকক সমৃদ্ধ কৰা হওক, সৰু সৰু ইউনিটত শাসন প্ৰশাসনত ন্যায়ত পলম হৈ আছে, এয়া চিন্তাজনক। আমাৰ দেশৰ ন্যায় ব্যৱস্থাত শুধৰণিৰ প্ৰয়োজন। ভাৰতৰ পৰম্পৰাগত ঔষধি আৰু ৱেলনেছ হাবৰ ৰূপত বিকশিত হওক। ভাৰত শীঘ্ৰে তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হোৱা উচিত। এয়াই আছিল 2047 বিকশিত ভাৰতৰ বাবে জনসাধাৰণৰ পৰামৰ্শ। নিউজ ডেস্ক কাৰেণ্ট নিউজ।